দলৰ উদ্যোগত যিটো গণসমাৱেশ খুব ভাল হৈছে, ছাকচেছফুল। আৰু সেই গণসমাৱেশৰ পৰা আমি ক'ব পাৰো যে BPF দলে এইবাৰ কোকৰাঝাৰ লোকসভা জিকাটো 100%। কথা সেইটোৱে। আৰু আমি স্পষ্টভাৱে কৈছো যে ৰাইজক আমি জনাই দিছো অপেনলি যে আমি কোনো দলৰ লগত মিত্ৰতা নকৰিব, BPF অকলে নিৰ্বাচন খেলিব, এই কথাটো আমি জনাই দিছো। এইবিলাক মই মানুহ চিনি নাপাই ৰে, মই বাবু এইবিলাক চিনি নাপাই মই। ইয়াৰ উত্তৰটো মই নিদিম, ইয়াৰ উত্তৰ ৰাইজে দি আছে, ৰাইজে দিব, পাব্লিকে দিব। ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ 2 দিন পিছতে আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম। BPF-ৰ 17 বছৰ শাসনকালত অকল ইয়াত বিভিন্ন অশান্তি হৈছে, BPF-ৰ একাংশই দাদাগিৰি কৰিছে, সেই সময়ত এই বিষয়ে আপুনি কি কয়? অভিযোগ কৰিছে। এইবিলাক অভিযোগৰ উত্তৰটো মই নিদিম, আমাৰ পাব্লিকে দিব বুলি কৈ আছো মই অলৰেডি। 17 বছৰত অকল 15 বছৰত মই কি কৰিছে কৰা নাই আপোনালোকে নিজে দেখি। 17 বছৰৰ আগত BTC অঞ্চলৰ অৱস্থা কেনেকুৱা আছিল চবেই জানি, এইটো মই কোৱা কথা নহয়, ৰাইজে কৈ আছে। এই দলৰ কোন হীৰা হৰণীয়াটো আমাৰ BPF দলৰ মানুহ নহয় না, আমাক টিকেট দিয়া কোন হয়? মাইনাও চোৰাং বিথাংখী এই ফ্লেগশ্বিপ প্ৰগ্ৰামটো আমাৰ যোৱা বছৰ আৰম্ভ হৈছিলে। যিসকল সেল্ফ হেল্প গ্ৰুপ বিভিন্ন কামত নিয়োজিত হৈ আছে তেখেতসকলক BTR চৰকাৰৰ পৰা আৰ্থিক সাহায্য দিয়া, আৰু ইয়াৰ টাৰ্গেটটো হৈছে 75,000, কিন্তু এইটো 3টা কিস্তিত এইটো দিয়া হ'ব। আৰু যোৱা বছৰ আমি 3,800 সেল্ফ হেল্প গ্ৰুপক 25,000 কৰি দিয়া হৈছিলে। এই বছৰ আমি 6,000 সেল্ফ হেল্প গ্ৰুপক 25,000 কৰি দিয়া হ'ব। আৰু আজি 6,000 সেল্ফ হেল্প গ্ৰুপৰ ভিতৰত ইতিমধ্যে আমি শালবাৰী, বিজনী আৰু মছলপুৰ সাব ডিভিজনটো দিয়া হ'ল। আজি আমাৰ পৰ্বতজৰা, গোসাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং এইখিনি সাব ডিভিজনত আজি দিয়া হৈছে। প্ৰায় 1700তকৈ অধিক আমাৰ সেল্ফ হেল্প গ্ৰুপক 25,000 চেক আমি বিতৰণ কৰিছোঁ। আমি বড়োলেণ্ডত শান্তি অহাৰ পিছত নতুন এটা জাগৰণ আমি আৰম্ভ কৰিছোঁ। এই জাগৰণটো হৈছে যে এডুকেশ্যনৰ শিক্ষাৰ কাৰণে জাগৰণ, আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে গুণগত শিক্ষা পাব পাৰে। ছেকেণ্ডটো হ'ল অৰ্থনৈতিক জাগৰণ। ইমান বছৰে আমাৰ অঞ্চলত অস্থিৰতাৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে পিছ পৰি আছিলে, সেইকাৰণে আজি অৰ্থনৈতিক নতুন জাগৰণ, অৰ্থনৈতিক নতুন সংগ্ৰাম আৰম্ভ কৰিছোঁ। আৰু সেই অৰ্থনৈতিক সংগ্ৰামত আমি মেইনলি টাৰ্গেট কৰিছোঁ আমাৰ মহিলাসকলক, বাইদেউসকলক, যিসকলে নেকি পুৱাৰ পৰা গধূলিলৈকে পৰিয়ালটো আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰে, সমাজটো আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰে। তেখেতসকলক আমাৰ প্ৰায় 20টা বিভিন্ন স্কিম আমি বনাইছোঁ, যিয়ে নেকি ডাইৰেক্ট লাভটো আমাৰ বাইদেউসকলে পাব। আৰু ইয়াৰ কাৰণে এই মাইনাও চোৰাং বিথাংখীৰ দ্বাৰা 25,000 যিটো চেক দিছোঁ তেখেতসকলক টাৰ্গেট কৰি দিয়া হৈছে। আৰু এটা জাগৰণটো হৈছে BTR অঞ্চলত যাতে চিৰস্থায়ীভাৱে শান্তি, সম্প্ৰীতি, নিৰাপত্তা আৰু সমন্বয়টো থাকে। ইয়াৰ কাৰণে সমাজৰ লগত BTR চৰকাৰখনে 100% এংগেজ হৈ পেলাই সকলো জাতি, জনগোষ্ঠী, ধৰ্মৰ লোকৰ একেলগে আমি থাকি পেলাই এটা নতুন জাগৰণ আৰম্ভ কৰিছোঁ। অনাগত দিনত যাতে ভাৰতৰ ভিতৰত BTR অঞ্চলটো সকলোতকৈ শান্তিৰ এটা স্থান হ'ব পাৰে, এইটো লক্ষ্য ৰাখি আমি এই 3টা জাগৰণ আৰম্ভ কৰিছোঁ। মই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ। আজি তেখেতে যোৱাকালি অসমলৈ আহিছিলে, আমি সকলো আদৰণি জনাইছোঁ। আৰু ইয়াৰ লগতে আমি ধন্যবাদ জনাইছোঁ যে তেখেতে আজি ভাৰতবৰ্ষৰ শেষজন ব্যক্তিলৈকে চিন্তা কৰিছে, আৰু সেই শেষ ব্যক্তি যিখিনি BTCত আছে, যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ, আজি তেখেতৰ বিভিন্ন আঁচনিৰ দ্বাৰা লাভ হৈছে। ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতে ভাৰতবৰ্ষখন বিশ্বগুৰু কৰাৰ কাৰণে, আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ কাৰণে যি এটা সপোন দেখিছে, যি এটা আঁচনি আনিছে, এই আঁচনিটো আমি সদায় সহায় কৰি যাম আৰু ইয়াৰ লগত আমি সদায় কাম কৰি যাম। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে স্বাধীনতাৰ পিছত প্ৰথমজন মুখ্যমন্ত্ৰী যিয়ে নেকি মানৱতাৰ শ্ৰেষ্ঠ চিন্তা কৰি কিছুমান কাম অসমত আৰম্ভ কৰিছে। অৰুণোদয় দিয়া হৈছে, মাইক্ৰ' ফাইনেন্সৰ ঋণবিলাক মাফ কৰিছে। আজি ৰেচন কাৰ্ডৰ লগত 5 লাখ টকা পৰ্যন্ত হেল্থ যিটো আমাৰ কেয়াৰৰ কাৰণে, নিজৰ বেমাৰ আজাৰ চোৱাৰ কাৰণে 5 লাখ পৰ্যন্ত তেখেতসকলক
সহায় কৰাৰ কাৰণে আঁচনি আনিছে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আজি হাজাৰ হাজাৰ বাইদেউসকল মাসকল আহি আমাৰ এই সংগ্ৰামত অংশগ্ৰহণ কৰা, চেক ৰিচিভ কৰাৰ লগতে এই সংগ্ৰামত অংশগ্ৰহণ কৰাৰ কাৰণে মই তেখেতসকলকো BTR চৰকাৰৰ হৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু পৰিৱেশ এটা আহি গ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতবৰ্ষখন নেতৃত্ব দিব। আৰু আমাৰ BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আগত আছিল, অনাগত দিনতো আমি তেখেতৰ লগত সদায় থাকিম আৰু তেখেতক শক্তিশালী ৰূপত আগুৱাই নিয়াত আমি সদায় সহায় কৰি যাম। হীৰা চৰণীয়াৰ দিন গুচি গ'ল। এইটো বড়ো জাতিগত পলিটিক্সটো এতিয়া BTC বাকীয়ে বুজি পাইছে আৰু তেনেকুৱা ৰাজনীতি কৰিবলৈ কাৰো মন নাই। আমি শান্তি বিচাৰিছো, শান্তি প্ৰতিষ্ঠা কৰিম। প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী একগোট হৈ পেলাইতে এইটো সম্ভৱ। গতিকে সকলোৱে এতিয়া বুজিব পাৰিছে, উপলব্ধি কৰিছে যে হীৰা চৰণীয়া 10 বছৰ MP হৈ পেলাই কোন জাতিৰ কথা তেখেতে পাৰ্লিয়ামেণ্টত ক'লে। আজি আদিবাসী সকলক তেখেতে কৈছিল যে ST কৰণৰ কথাটো পাৰ্লিয়ামেণ্টত ক'ব। ৰাজবংশী সকলক কৈছিল ST কৰণৰ কথাটো পাৰ্লিয়ামেণ্টত ক'ব। মাইনৰিটি দাদা ভাইসকলক কৈছিল ডি ভোটাৰৰ কথা পাৰ্লিয়ামেণ্টত ক'ব। বঙালী নেপালী সকলকো কৈছিল ডি ভোটাৰৰ কথা পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব। 10 বছৰত আমি হীৰা চৰণীয়াৰ পৰা এটা কথা শুনিছো নেকি যে সেইবোৰ ইছ্যুৰ ওপৰত তেখেতে কথা কোৱা? আমিতো শুনিবলৈ পোৱা নাই। গতিকে সেইটো নুবুজা নহয়, এতিয়া ৰাইজে বুজিছে। গতিকে হীৰা চৰণীয়াৰ দিন উকলি গ'ল। এতিয়া दिनै साफ्रोमबो सुबुङानो, मोनफ्रोमबो जातिनि साफ्रोमबो सुबुङानो गावनि गाव आथिङाव गसंना थानो हानायनि मिजिंजों जोंनि बड'लेण्ड सरकारा मानाव गेदेर प्रमद बर' बिथांनि दैदेननायाव बड'फा लाइभलिहुड मिशननि गेजेरजों अगरु क्लाब दाना होनानै साफ्रोमबो बेनिफिसियारिनो जोङो 70 दाल अगर दंफां गायनो होनायनि जों हाबाफारि लादों। टटेल जोंना मोनसे VCDCआव जोङो 10सा 50 मोनसे बेनिफिसियारियाव जों 50 जन माबा खालामनाय जागोन, अगर दंफां हरनाय जागोन। गतिके फैगौ 10 आरो 15 बोसोरनि गेजेराव बड'लेण्डनि मानसिफ्रा साफ्रोमबो गावनि गाव आथिङाव गसंथानो हानायजों लोगोसे बड'लेण्डखौ कमप्लिटलि मोथांखोर खालामनो हानायनि बेबस्थाखौ जोंनि सरकारा लादों। मानोना जोंनि बेयाव बड'लेण्डनि जेसेबां हा खालि दङ बेनि गेजेराव 34%आनो फरेस्ट लेन्ड। बे फरेस्ट लेन्डनि 14% फरेस्ट लेन्डआ दिनै डिस्ट्रय जालांबाय। दा 20% दंबावो। 20%खौ सेभ खालामनायजों लोगोसे ग्रिन बड'लेण्डनि मिजिंजों साफ्रोमबो मानसिया गावनि गाव आथिङाव गसंथानो हानायनि बड'फा लाइभलिहुड मिशनखौ दाजाबदेरनानै दिनै समाज दानायजों लोगोसे रांखान्थि बिथिंखौ जौगाहोनायजों लोगोसे मोथांखोर बड'लेण्ड दानायनि सिमांखौ जोङो दिनै स्टार्ट खालामबाय। अग्रु दंफांनि अनगायैबो गोबां बेसेन गोसा दंफांफोर दं। दा बे अग्रु दंफांखौ गायनायनि गुबै थांखियाबा? अग्रु दंफांखौ जोङो लाग्रोदों। ओरैनो व्यक्तिगत भाबै जोंनि बड'लेण्डआव दा रेड चन्दन, व्हाइट चन्दन बेखौ बयबो गायसावनो लादों। जायखिजाया मोनसेखौ जों गोजोननाय मोन्दों, जोंनि बर' समाजजों लोगोसे BTRआव थानाय गासैबो जाति जनगोष्ठी बिफाङा जे मानसिनि थांना थानायजों 100% सोमोन्दो दङ। मानसिया जेरै सान्दुंनि सायखं ओंखारो बेफोरबायदिनो सायखं बायदि बिफाङा दिनै जोंनि थाखाय गोनांथि जानानै फैदों, बेखौ हमदांनो हादों। गतिके अगर दंफांखौ जोङो बांसिन गुरुत्त होग्रोदों। बेनो फार्स्ट प्रिफारेन्स होग्रोनायनि जाहोना जादों फांसे अगर दंफांनि गेजेरजों जुदि जोङो जोथोन लायोबा, गावनि फिसाफोरखौ जोथोन लानायफोरबायदि दाव खालामोब्ला, होमब्ला 10 निफ्राय 15 बोसोरनि गेजेराव फांसे अगर दंफाङा प्राय 1 लाखसो थाखा इनकाम खालामनो हायो। जायखौ जोङो गय गायोब्लाबो बेखिनिखौ 10-15 बोसोरनि गेजेराव मोननो हाया। फारसेथिं जोंना मिथिंगायाबो मोथांखोर जाबाय, फारसेथिं जोङो इक'नमिकेलिबो स्ट्रं जानो हाबाय बा स्टेबल जानो हाबाय। बे थांखिजोंनो जोङो अगर दंफांखौ गिबि जों माबा होग्रोनाय जादों। আজি আমাৰ BTR চৰকাৰৰ ফালৰ পৰা আমাৰ PNRD ডিপাৰ্টমেণ্টৰ প্ৰত্যেকটা ব্লকতে আমাৰ আইমাতৃসকলক বা আমাৰ আত্মসহায়ক গোটবিলাকক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ যি এটা প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো ইয়াত বাস্তৱ ৰূপ আমি দিবলৈ সক্ষম হৈছোঁ। ইয়াত আমি মহিলা গোটবিলাকক আমি ৰাইচ মিল, মিনি ৰাইচ মিল
য'ত মানে তেখেতসকলে নিজৰ ঘৰতে এই আত্মসহায়ক গোটৰ এটা কোনোবা ব্যক্তিৰ ঘৰতে তেখেতসকলে যাতে মানে গাঁৱৰ যিখিনি প্ৰডাকশ্যন হয় হালধিৰ পৰা আদি কৰি হালধি আদা বা আটা তেনেকুৱা যিখিনি আমাৰ মানে খেতি আছে সেই খেতিবিলাকক তেখেতসকলে ঘূৰা কৰি পেলাই তাৰ পৰা কিছু পইচা ৰাহি কৰিব পাৰিব ইয়াৰ দ্বাৰা আত্মসহায়ক গোটে বহুখিনি স্বাৱলম্বী কৰিব পাৰিব বুলি এটা প্ৰচেষ্টা আছিলে আৰু আজি আমি বৰমা টিহু এইখন ব্লগত আমি আমাৰ আত্মসহায়ক গোটবিলাকক সেই ডিষ্ট্ৰিবিউশ্যনৰ কাৰ্যসূচী চলি আছে আজি আমি ইয়াত 10টা গ্ৰুপক আমি ইয়াত দিয়া হৈছে আৰু ঠিক তেনেকুৱা বেলেগ বেলেগ ব্লকতো আছে মচলপুৰত আছে ধন্দমাৰ আছে আমাৰ বাক্সা ডিষ্ট্ৰিক্টত যিখিনি আছে কোকৰাঝাৰত যিমান আছে তাত একেদিনতে সেই ডিষ্ট্ৰিবিউশ্যনৰ কাৰ্যসূচী চলি আছে